বন্ধুসকল সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এই ৰাতিখন আজি গৈ আছোঁ এটা বিশেষ কামত, আৰু কামটো কি আপোনালোকে চাবলৈ অলপ সময় অপেক্ষা কৰক। লগত আজি কি লৈ আনিছোঁ চাওক। এইটো এটা ডাঙৰ খালী টিং লৈ আহিছোঁ, এখন দা, এখন কটাৰী, টৰ্চ লৈ এই কিবা এটা পাইছে, কিবা এটা ওলাইছে এইয়া ধৰিলে চাওক। সেইটো চাওক, সেইটো বস্তুহে আচলতে কামটো এতিয়া বহুতে চিনি পাব আৰু বহুতে ইয়াৰ বিষয়তো নাজানে, কাৰণ আজিকালিতো এই প্ৰথাটো হেৰাই গৈছে। আগতে এটা প্ৰথা আছিলে, মানে কি হয় এনেকৈ ৰাতি জোৰ লৈ মাৰিছিলে। আগতে এইটো জোৰ বোৱা বুলি কয় আগতে এনেকৈ। খালি আজিকালি মডাৰ্ণ যুগ যে আপোনাৰ টৰ্চ লৈ আহি যায়। গৈ আছোঁ একদম। এতিয়া আপুনি আৰম্ভণিতে দেখিলে নহয়, যাত্ৰাটো হ'লেই এয়া কেঁকুৰা এজনী ডাঙৰ কেঁকুৰা একদম পিটিকা পুৰি লৈ পিটিকা খাবা আৰু চেণ্ডেল তেন থৈ ল'লোঁ। এতিয়া এইটো আপোনাৰ চিকাৰত পূৰা নামি গৈছে। পথাৰ দেখিছে, নৈ কিনাৰত পালোহি দেই। আৰু কি পাওঁ কি নাপাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো কাটিলে চাওক, সেইটো দেখিব দেই আপোনালোকে। এইটো চাওক, এইটো মাছ ধৰা এটা বেলেগ এইটো প্ৰচেছ দেই। এইটো মাছটো কৰি কেঁকুৰাজনীয়ে তলত পৰি গ'ল। মাছটো চাব দেই, এটা পুঠি মাছজনী ধৰিব দিয়া। এইটো ধৰিলে চাওক, এইটো আমি পুঠি মাছ, এইটো চিলিকা মাছ, এইটো আৰু এটা ধৰিলোঁ দেই, আৰু এটা ধৰিলোঁ। চাই লওক দেখিছে, চিলিকা মাছ। মাছ ধৰাবোৰ নতুন পদ্ধতি, এইবোৰ ৰাতি ৰাতিহে ধৰিব পাৰি, এনেকৈ দিনত নোৱাৰি দেই। চাওক এইখন দেখক, দাহৰ লগত কেনেকৈ লাগি আছে চাওক। এইটো মাছ ধৰিলে চাওক। সেইটো এনেকুৱা এক্সপাৰ্ট দেখিছে নাই মাছ ধৰাত। টৰ্চ মাৰি এনেকৈ চাই থাকিলেই মাছটো ৰৈ যায়। আগতে বোলে এইটো জোৰ লৈ চাইছিলেহি, মানে কি হয় আপোনাৰ জুই লৈ। আজিকালি এইবোৰ প্ৰচেছবিলাক। এইটো কাটিব দিয়া দেই, সেইটো কাটিলে দেখিলে, সেইটো সেই ধৰিলোঁ দেই। এইটো এইটো চাই লওক দেই ভাই, সেইটো চাওক। দেখুৱাই এইটো চাই লওক, এইটো ৰখা যে এইটো কাটিব দিয়া। এইটো কাটিলে চাওক, और एक मिल गया। तरीका कैसा लगा भाई आप लोगों को? देखो वही देखो, और एक मिल गया। দেখিছে নে, ইমান কম জেগাতে ইমান পটককৈ কিমানকেইটা মাছ ইমান ওপৰতে ধৰিবলৈ দেখিছে। এনেকুৱা বনভোৰ কিনাৰতে বোলে কুচিয়া থাকে, কুচিয়া থাকেই বোলে প্ৰায়। দেখিছে, যদি আজি ভাগ্য ভাল, যদি আপোনাৰ কেমেৰা আগত যদি ওলাবলৈ মন আছে কুচিয়াটো, তেনেহ'লে দেখিবলৈ পাব। পিছৰ পৰি গৈছেগৈ ল'ৰাটো। একো নাই, মাছ খাবি আকৌ পৰিলোঁ, আকৌ একো নাই, নাজিব পাই এইটো চাওক। আৰু এটা সেইটো কিহে পায় আজি মানে খানা ডাঠ। দেখিছে মাছ, কেঁকুৰা, গৰৈ, চিৰিকা মাছ বাচি আছে। আধা ঘণ্টা দেই, আধা ঘণ্টা দিছে কিমান ফ্ৰেছ মাল। এইটো হৈছে চবতকৈ ডাঙৰটো। এইটো মাথা চাথা উৰি গ'লগৈ। ডাইৰেক্ট এতিয়া চৰুত দিব লাগে, ডাইৰেক্ট খাব লাগে আৰু চিৰিকা মাছ পূৰা ফ্ৰেছ। আচলতে গাঁৱত থকা এইটোৱে মজা। টাউন বা বেলেগ ক'ৰবাত গ'লে এই ফূৰ্তিখিনি পোৱা নাযায়। এইটো টাউন বা এইটো গাঁৱত থাকিলে আচলতে এই মজাটো পোৱা যায়।